Hey दोस्तों, वेलकम टू माय चैनल देवाशीष नाथ ऑफिशियल टू देवाशीष ब्लॉग। हे दोस्तों, আজি আমি শ্ৰী শ্ৰী সাৰ্বজনীন নৰুৱা থান ৰাস মহোৎসৱৰ নৰুৱা থানৰ ৰাস চাওঁ। বলক দোস্তো, এয়া নৰুৱা থান আৰু এয়া কুসুমতলা অৱস্থিত। কুসুমতলা বুলিয়ে ক'ব পাৰি আৰু কুসুমতলা আৰু ঢেকীয়াগাঁৱৰ মাজমজিয়াত আছে এয়া নৰুৱা থান। ইয়াৰ নৰুৱা থান ৰাস মহোৎসৱৰ আজি কেলিগোপালনাথ প্ৰদৰ্শন হ'ব এই থানতে। এয়া নৰুৱা থানৰ গেটৰ পৰা এই ভিতৰলৈকে মেইন গেটলৈকে ইমান ধুনীয়াকৈ লাইন লগাই দিছে। এয়া ইয়াত চেলফি পইণ্ট বনাইছে। আৰু এয়া ইমান ধুনীয়াকৈ নৰুৱা থান ৰাস মহোৎসৱ উদযাপন সমিতিয়ে ইমান ধুনীয়াকৈ ইয়াত ডেকোৰেশ্যন কৰিছে। ইয়াত ধুনীয়াকৈ সজাই পৰাই তুলিছে। এয়া নৰুৱা থানৰ পৰিৱেশ আৰু এই কুঁৱাটোতেই অৰ্থাৎ এই নাদতেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এই নাদতেই পানী খাইছিল বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবলৈ আহোঁতে। আৰু এতিয়া সকলো কথা বাদ দি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু সূত্ৰধাৰী নৃত্য এতিয়া সমাপ্ত হ'ল আৰু লগে লগে শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কেলিগোপালনাথৰ আৰম্ভ হ'ল। আৰু এয়া কেলিগোপালনাথৰ প্ৰথম ভাৱৰীয়া। শ্ৰীকৃষ্ণ এতিয়া বৃন্দাবনত ধুনীয়াকৈ নাচি আছে। আৰু সময় হৈছে আজিৰ মুখ্য আকৰ্ষণ ৰাধাৰ ভাৱত অভিনয় কৰিবলৈ ইয়াত উপস্থিত হোৱাহি অসমৰ মোহময়ী অভিনেত্ৰী সুনীতা কৌশিক। এয়া ৰাসথলীত ৰাধাৰ ভাৱত অভিনয় কৰিছে সুনীতা কৌশিক বায়ে।
আৰু কিছু সময়ৰ পিছতে এই কেলিগোপাল নাট শেষ হ'ব আৰু এই ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ ধন্যবাদ বাই বাই সকলোকে